হেয়াই অসম মাতৃ, তোমাৰ এই সন্তান আমি মৰণপণ কৰি ৰক্ষা কৰি যাম তোমাৰ স্বাভিমান বজ্ৰ নিনাদ কৰি। আহে যদি কেতিয়াবা বিপদ তোমাৰ, জাতি মাটি ভেটি ৰক্ষাৰ বাবে ৰণহুংকাৰ দি ওলাই আহিম বজ্ৰ নিনাদ কৰি। অসম মাতৃৰ সন্তান আমি, প্ৰয়োজন হ'লে ওলাই আহিম সিংহ গৰ্জনেৰে ৰণচণ্ডী মূৰ্তি ধৰি বজ্ৰ নিনাদ কৰি। তোমাৰ হকে যুঁজিবলৈ আহোঁতে ওলাই শেষ হ'ব খোজে যদিও জীৱনৰ ধূপ কাঠি, তথাপিও যুঁজি যাম বজ্ৰ নিনাদ কৰি।